নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। উচ্চতৰ মাধ্যমিক ৰাজনীতি বিজ্ঞান দ্বিতীয় বৰ্ষৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি খণ্ডটোৰ পঞ্চম অধ্যায় কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা। এই অধ্যায়ৰ দ্বিতীয় অংশত আমি কংগ্ৰেছৰ কেনেদৰে বিভাজন হৈছিলে আৰু বিশেষকৈ ইন্দিৰা গান্ধী আৰু সিন্ডিকেটৰ মাজত সংঘাত হৈ কেনেকৈ কংগ্ৰেছৰ বিভাজন হৈছিলে তাৰ বিষয়ে আলোচনা কৰিম। ইন্দিৰা গান্ধী আৰু সিন্ডিকেট সংঘাতে কেনেদৰে 1969 চনৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনত তীব্ৰ ৰূপ ধাৰণ কৰি কংগ্ৰেছৰ বিভাজন ঘটালে তাৰ বিষয়ে আমি আলোচনা কৰিম। 1966 চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দল বিপৰ্যয়ৰ সন্মুখীন হৈছিলে। ৰাজনৈতিক ক্ষেত্ৰত অনভিজ্ঞ ইন্দিৰা গান্ধীয়ে শক্তিশালী বিৰোধী দলসমূহৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলে। প্ৰথম তিনিওটা নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰা কংগ্ৰেছ দলে এই নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে। কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দলে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিলে। কেন্দ্ৰত সংখ্যা গৰিষ্ঠতা লাভ কৰিলেও পূৰ্বৰ তিনিওটা সাধাৰণ নিৰ্বাচনতকৈ এই নিৰ্বাচনত আসনৰ সংখ্যা নিম্নতম আছিলে। আনহাতে 9খন ৰাজ্যত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব পৰা নাছিল। অৱশ্যে ইন্দিৰা গান্ধীৰ বাহ্যিক প্ৰত্যাহ্বানতকৈ দলৰ ভিতৰৰ পৰা সৃষ্টি হোৱা প্ৰত্যাহ্বানহে তেওঁৰ বাবে অধিক জটিল আছিল। কংগ্ৰেছৰ দলৰ শক্তিশালী আৰু প্ৰভাৱশালী নেতাৰ এটা গোটৰ পৰা তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে, যথেষ্ট বাধাৰ সন্মুখীন হৈছিলে। এই শক্তিশালী গোটটোকে আনুষ্ঠানিকভাৱে সিন্ডিকেট নামেৰে জনা যায়। এই সিন্ডিকেট গোটটোৱে ইন্দিৰা গান্ধীক প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছিলে, কাৰণ তেওঁলোকে আশা কৰিছিলে যিহেতু ৰাজনৈতিক ক্ষেত্ৰত ইন্দিৰা গান্ধী অনভিজ্ঞ, সেয়েহে তেওঁলোকৰ পৰামৰ্শ অনুসৰি তেওঁলোকৰ দিহা পৰামৰ্শ অনুসৰি কাম কৰি যাব। কিন্তু ইন্দিৰা গান্ধীয়ে সোনকালে তেওঁৰ দল আৰু চৰকাৰত তেওঁৰ স্থিতি মজবুত কৰিবলৈ সমৰ্থ হৈছিল আৰু লাহে লাহে তেওঁ সিন্ডিকেটক একাষৰীয়া কৰিছিলে। এইকাৰণে ইন্দিৰা গান্ধী আৰু সিন্ডিকেটৰ মাজত মতবিৰোধ আছিলে। 1969 চনৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনত ইন্দিৰা গান্ধী আৰু সিন্ডিকেটৰ মাজত থকা শত্ৰুতা মুকলিকৈ প্ৰকাশ পাইছিলে। ৰাষ্ট্ৰপতি ডক্টৰ জাকিৰ হুছেইনৰ মৃত্যুৰ পাছত ৰাষ্ট্ৰপতিৰ পদটো পূৰণ কৰাক লৈ ইন্দিৰা গান্ধী আৰু সিন্ডিকেটৰ মাজত তীব্ৰ সংঘাত হৈছিলে। ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে জগজীৱন ৰামৰ নামটো প্ৰস্তাৱ কৰিছিলে, কিন্তু সিন্ডিকেটে ইন্দিৰা গান্ধীৰ এই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিলে। সিন্ডিকেট গোটটোৱে ৰাষ্ট্ৰপতিৰ পদৰ বাবে নীলম সঞ্জীৱা ৰেড্ডীৰ নামটো প্ৰস্তাৱ কৰিছিলে আৰু এই প্ৰস্তাৱটো গৃহীত হৈছিল। নীলম সঞ্জীৱা ৰেড্ডী আছিলে ইন্দিৰা গান্ধীৰ বহুদিনৰ বিৰোধী আৰু সেই সময়ৰ লোকসভাৰ অধ্যক্ষ। অসন্তুষ্ট ইন্দিৰা গান্ধীয়ে সেই সময়ত কংগ্ৰেছ দলৰ উপসভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰি থকা VV গিৰিক ৰাষ্ট্ৰপতি নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনাইছিলে আৰু VV গিৰিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে। কংগ্ৰেছৰ সভাপতিয়ে সাংসদ আৰু ৰাজ্যৰ বিধানসভাৰ সদস্যসকলক নীলম সঞ্জীৱা ৰেড্ডীক ভোট প্ৰদান কৰিবলৈ হুইপ জাৰি কৰিছিলে। এই হুইপ মানে হৈছে দলীয় নেতৃবৰ্গৰ দ্বাৰা সদস্যসকলক প্ৰদান কৰা কঠোৰ নিৰ্দেশ, যি নিৰ্দেশ দলৰ প্ৰত্যেকগৰাকী সদস্যই মানি চলাটো বাধ্যতামূলক।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ এখন বিশেষ সভা অনুষ্ঠিত কৰাৰ দাবী জনায়, কিন্তু এই দাবীক অগ্ৰাহ্য কৰা হৈছিলে। ইন্দিৰা গান্ধীয়ে মুকলিভাৱে কংগ্ৰেছ দলৰ সাংসদ আৰু ৰাজ্যৰ বিধানসভাৰ সদস্যসকলক নিজ ইচ্ছানুযায়ী ভি গিৰিক মনে প্ৰাণে সমৰ্থন কৰি বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছিলে। ইয়াৰ ফলস্বৰূপে কংগ্ৰেছৰ সাংসদ আৰু ৰাজ্যৰ বিধানসভাৰ সদস্যসকলে নিজৰ ইচ্ছানুসৰি ভোট প্ৰদানৰ সুযোগ লাভ কৰিছিলে আৰু নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী ভি গিৰি জয়ী হৈছিলে। দলীয় প্ৰাৰ্থীৰ পৰাজয়ে কংগ্ৰেছৰ আনুষ্ঠানিক বিভাজন সম্পূৰ্ণ কৰিছিল। কংগ্ৰেছৰ সভাপতিয়ে ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰিছিল। ইন্দিৰা গান্ধীয়ে এই বহিষ্কাৰৰ প্ৰত্যাহ্বান জনাই ঘোষণা কৰিছিল যে তেওঁৰ ফৈদটোহে প্ৰকৃত কংগ্ৰেছ। 1969 চনৰ নৱেম্বৰৰ ভিতৰত চিণ্ডিকেট নেতৃত্বাধীন কংগ্ৰেছ গোটটোক কংগ্ৰেছ সংগঠন আৰু ইন্দিৰা গান্ধীৰ কংগ্ৰেছক কংগ্ৰেছ দাবীকাৰক নামেৰে জনা যায় বা নামাকৰণ কৰা হয়। এই দুয়োটাকে পুৰণি কংগ্ৰেছ আৰু নতুন কংগ্ৰেছ হিচাপেও আখ্যা দিয়া হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এইটো অংশত কেনেকৈ ইন্দিৰা গান্ধী আৰু চিণ্ডিকেটৰ সংঘাত হৈ কংগ্ৰেছৰ বিভাজন ঘটিলে, বিশেষকৈ 1969 চনৰ ৰাষ্ট্ৰপতীয় নিৰ্বাচনত কেনেকৈ ইন্দিৰা গান্ধী আৰু চিণ্ডিকেটৰ সংঘাত মুকলিকৈ প্ৰকাশ পাইছিলে আৰু ফলস্বৰূপে কংগ্ৰেছৰ আনুষ্ঠানিক বিভাজন হৈছিলে, তাৰ বিষয়ে আলোচনা কৰিলোঁ। এই অধ্যায়ৰ পৰৱৰ্তী অংশ আমি ইয়াৰ পাছৰটো অংশত জানিব পাৰিম। ধন্যবাদ।